গাইছ আজি মানে গৈ আছোঁ বানপানী চাবলৈ যে কেৱল গুৱাহাটীতে নহয় আৰু ঠেলামাৰাতো বহুত বানপানী হৈছে বলক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ তাত আমি দেখাম যে পানী কেনেকুৱা ক'ত বাঢ়িছে তো আমি উপস্থিত হৈ গৈছোঁ এই ঠেলামাৰাৰ ঢেকীয়াজুলি ৰোডত আৰু ঢেকীয়াজুলি ৰোডৰ ওপৰেদি যিহেতু পানী বাগৰি আছে আমি দেখাই আছোঁ কেৱল গুৱাহাটীতে পানী নহয় দেখিছে শোণিতপুৰ জিলাতো যি বানপানীৰ সৃষ্টি হৈছে ৰাস্তা দি বাগৰিছে আমি পানীটো অকণ দেখাম ৰ'ব দেখিলে পানী ৰাস্তাৰ ওপৰেদি বাগৰি আছে ন অকণমান আমি মানে আহিছিলোঁ এইফালে অকণ ফুৰিবলৈ আৰু ফুৰিব আহিলে যি দেখিলোঁ আধা ঘণ্টাৰ ভিতৰতে ৰাস্তাৰ ওপৰেদি পানী বাগৰি গ'ল গতিকে আপোনালোকে চাই লওক এবাৰ ঘৰৰ অৱস্থা চাওক কেৱল পানী আৰু পানী চাওক ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ আৰু বেলেগ এদিন দেখাম আৰু